নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বামুণী মৈদামৰ ৰেলৱে কলনীত চলিল প্ৰশাসনৰ বুলডোজাৰ। অবৈধভাৱে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছিল বেদখলকাৰীয়ে। ইয়াৰ পিছত 10 দিন পূৰ্বে প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ জাননী। প্ৰায় 40টাকৈ বাসগৃহত চলিছে এই অভিযান। আৰু জানিব পৰা মতে অধিকাংশ লোকেই আছিল ৰেলৱেৰ প্ৰাক্তন কৰ্মচাৰী। আৰু বৰ্তমান অৱস্থাত উচ্ছেদস্থলীত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। দিব বিচাৰিছোঁ পৰৱৰ্তী বিগ ব্ৰেকিং। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা লাখ লাখ পৰিয়ালে লাভ কৰিব বিনামূলীয়া গেছ চিলিণ্ডাৰ। বছৰি 3টাকৈ LPG চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰিব তামিলনাডুৰ চৰকাৰে। প্ৰায় 1,30,00,000 পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে 4,000 কোটি টকাৰ ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে। যিসকল পৰিয়ালৰ বাৰ্ষিক আয় 2.5 লাখ টকাৰ তলত, তেওঁলোকেই লাভ কৰিব পাৰিব চৰকাৰৰ এই সুবিধা। জনাই গৈছোঁ সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং। আমেৰিকাৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি উঠিল ইৰাণ। এক টোপাল তেলো সাগৰেৰে পাৰ হ'বলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰিছে ইৰাণে। ইৰাণৰ এই ধমকৰ পিছতেই বিশ্বত লাগিছে তোলপাৰ। কোনো ৰাষ্ট্ৰই আমেৰিকাক দিব পৰা নাই ধমক। ইয়াৰ মাজতেই ইৰাণৰ প্ৰতিৰক্ষা কাউন্সিলৰ মুৰব্বীয়ে ধমক দিলে ডনাল্ড ট্ৰাম্পক। ইৰাণৰ ওপৰত সৰ্ববৃহৎ অৰ্থনৈতিক যুদ্ধ কৰাৰ ভাবুকি দিছিল আমেৰিকাই। কেৱল হৰমুজেই নহয়, মধ্যপ্ৰাচ্যৰ সকলো দেশৰে পথ বন্ধ কৰিব ইৰাণে। এইবাৰ আমেৰিকাৰ বিৰুদ্ধে গৰজি উঠিল ইৰাণৰ মোহচেন ৰেজা। ট্ৰাম্পে আৰ্থিক যুদ্ধ কৰিলে আমিও তেল এটোপাল নিবলৈ নিদিওঁ, এই ঘোষণা কৰিছে ইৰাণে। আৰ্থিক যুদ্ধত আমেৰিকাক সহায় কৰা দেশেও ভুগিব লাগিব। ইৰাণ কেতিয়াও দুৰ্বল নহয়, সদায়ে শক্তিশালী হৈ থাকিব ইৰাণ।